স্বাগতম বন্ধুসকল, আজি তোমালোকক কেনেকৈ উইণ্ডোজ 10 এক্টিভেট কৰিব পাৰে তাক দেখাম। উইণ্ডোজ 10টো কেনেকৈ এক্টিভেট কৰে তাক দেখাম আজি তোমালোকক। ভিডিঅ'টো চাই থাকিব তোমালোকে ভালদৰে। তলত দেখিছে মোৰ লেপটপত এক্টিভ উইণ্ডোজ বুলি দেখাইছে। গো টু ইয়ৰ ছেটিংছ এণ্ড উইণ্ডোজ বুলি দেখাইছে। কেনেকৈ ইনষ্টল কৰিবলৈ ডাউনলোড কৰিবলৈ তোমালোকে প্ৰথমে উইণ্ডোজ 10 উইণ্ডোজ এক্টিভ KMS ডাউনলোড মাৰিবা। তোমালোকে প্ৰথম যিটো ৱেবছাইট পাবা তাৰপৰা তললৈ আহিবা। ডাউনলোড KMSPICO উইণ্ডোজ এক্টিভ ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ডাউনলোড কৰি দেখিবা তোমালোকে ডাউনলোড অপশ্যন। আকৌ নেক্সট তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি ডাউনলোড উইণ্ডোজ আকৌ ওলাব। তোমালোকে ডাউনলোডত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত অকণ সময় ৰখিব লাগিব। ৰখাৰ পাছত তোমালোকে এনেদৰে এটা ওলাব স্কাই নিচিনা। সম্পূৰ্ণ হোৱাৰ পাছত তোমালোকে ডাউনলোডত ক্লিক কৰিবা। ডাউনলোডত ক্লিক কৰাৰ পাছত তোমালোকে ডাউনলোড ষ্টাৰ্টিং হৈ যাব। মই ডাউনলোড কৰি থোৱা আছে কাৰণে তোমালোকক কোৱা নাই। মই অলৰেডি ডাউনলোড কৰি থোৱা আছে। তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি লোৱাৰ পাছত তোমালোকে ডাইৰেক্ট অপেন নকৰিবা। মই ডাউনলোড ক'ত হৈ আছে তাত দেখাই দিছোঁ। ডাউনলোড অপশ্যনত ডাউনলোড দেখিছোঁ KMS এইটো ফাইল হয়। ডাউনলোড ফাইল পাছৱৰ্ড তলত দি থোৱা আছে। তোমালোকে প্ৰথম গৈ ইয়াত গৈ চিকিউৰিটিত ভাইৰাছ এণ্ড প্ৰটেকশ্যনত তোমালোকে যাবা। তাত গৈ তোমালোকে স্ক্ৰল ডাউন তলত ভাইৰাছ এণ্ড প্ৰটেকশ্যন ছেটিংছত গৈ তোমালোকে ৰিয়েল টাইম এণ্ড প্ৰডাক্ট তোমালোকে অফ কৰিবা। অফ হৈ যাব। অফ কৰাৰ পাছত তোমালোকে এতিয়া এক্টিভ কোডটো তোমালোকে ইনষ্টল কৰিব লাগিব। পাছৱৰ্ড তোমালোকে দিয়া আছে। পাছৱৰ্ডটো এবাৰ তোমালোকে কপি কৰি লৈ ল'বা। কপি কৰি লোৱাৰ পাছত তোমালোকে ছফ্টৱেৰটো অপেন কৰিবা, ৰান কৰিবা। ৰান কৰাৰ পাছত ৰেষ্ট কৰিবা। ৰেষ্ট কৰাৰ পাছত তোমালোকে প্ৰেছ কৰি দি দিবা যিটো পাছৱৰ্ড আছে সেইটো দি দিয়াৰ পাছত অলপ সময় ৰখিব লাগিব। ৰখাৰ পাছত তোমালোকক এখন মেনু দেখাবলৈ পাবা। ইনষ্টল হৈ আছে, অকণ ৰখিব লাগিব। অকণ দেৰি হ'ব মানে আৰু এখন নতুন পেজ খোল খাব। তোমালোকে অকণ সময়ৰ পাছত দেখা পাবা। অকণ শ্ল' হৈছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। ভালদৰে যদি চাব লাগে, যদি ইনষ্টল কৰিবলৈকে গম পোৱা তোমালোকে ভালদৰে চাই থাকিবা। অকণমান সময় ৰখিব লাগিব। এইটো 100% ৱৰ্ক কৰিব। তোমালোকে খালি মই যেনেকৈ কৈছোঁ তোমালোকে তেনেকৈ কৰিবা। তোমালোকে গৈ তোমালোকে ছেটিংছত চাব পাৰা উইণ্ডোজ এক্টিভ হৈছে নে নাই। তোমালোকে এক্টিভত যাবা।
মোৰ এক্টিভত ধৰিছোঁ। তোমালোকে দেখিছা উইণ্ডোজ ইজ এক্টিভেটেড। তোমালোকে দেখিছা, তোমালোকৰ উইণ্ডোজ নিশ্চয় এক্টিভ হ'ব। তোমালোকে যদি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মোৰ চেনেলটো। থেংক ইউ।